সকলোকে নমস্কাৰ জনাইছোঁ। আজি মই অত্যন্ত সুখী বুলি ক'ব লাগিব, যিহেতু আমাৰ জিলাৰ প্ৰেচিডেণ্ট আমাৰ 47 নম্বৰ মাজবাট সমষ্টিৰ প্ৰাৰ্থী হ'ল। সেই সংক্ৰান্তত মোক আজি জিলা কমিটিয়ে এটা ডিচিশ্যনৰ যোগেদি সভাপতি ইনচাৰ্জ হিচাপে মোক দায়িত্ব দিছে, আৰু সেই দায়িত্ব মই আপোনালোকৰ আশীষ, আপোনালোকৰ সহযোগিতা বিচাৰি মই গ্ৰহণ কৰিছোঁ। আৰু মই জিলা কমিটিক ধন্যবাদ দিছোঁ, আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ দিছোঁ, আৰু মই আশা কৰিছোঁ মোৰ যিকেইদিন কাম কৰিম, মই যিকেইদিন সভাপতি ইনচাৰ্জ হিচাপে কাম কৰিম, এই সময়ছোৱাত মই সকলো কৰ্মীৰ, আমাৰ সম্পাদক দ্বয়ে হওক বা মোৰ উপসভাপতি বৃন্দই হওক বা আমাৰ সম্পাদক বৃন্দই হওক, সকলোৰে সহযোগিতা পাম বুলি মই আশা ৰাখিছোঁ। আৰু এই দায়িত্ব যিমান দূৰ পাৰোঁ সিমান দূৰ নিয়াৰিকৈ চলাবলৈ মই সংকল্প লৈছোঁ। সভাপতিৰ দায়িত্ব পাই আজি আপুনি কেনেকুৱাকৈ দলটো চলাই নিব বুলি ভাবিছে আৰু নিজৰ মনে কি ভাবিছে? যিহেতু এতিয়া নিৰ্বাচনৰ সময়, এই সময়ছোৱাত মই অতি সাৱধানতাৰে মই চলাই নিবলৈ চেষ্টা কৰিম। মোৰ বন্ধুবৰ্গক লৈ পেলাই, মোৰ সহকৰ্মীসকলক লৈ পেলাই মই এইটো নিয়াৰিকৈ চলাবলৈ মই চেষ্টা কৰিম।